সো ভিডিওটো আৰম্ভ কৰাৰ আগত কৈ থওঁ যে আমাৰ বিকাশ দাৰ যাত্ৰা সংটো অলৰেডি আহি গ'ল। সো ডিছক্ৰিপশ্যনত লিংকটো থাকিব, তো সকলোৱে এবাৰ যাই কিনে শুনিব আৰু সকলোৱে মৰম দিয়ে যাতে, সেইটোৱে বিচাৰোঁ। সো এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। সো হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল বিন্দাছ নৱজ্যোতি। সো এতিয়া সাজি ওলাইছোঁ এজেগাত যাম, এজেগাত ৰাস চাব যাম। বাট ক'ত যাম কি কথা তাতে জেগাত যাই দেখাম। তো আজিৰ ব্লগটো ধামাকা হ'বলৈ যাই আছে। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই কিনে ভাল লাগিব। যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থ'ব। চ' জেগাত যাই কিনে দেখাই আছোঁ। সো এতিয়া অলপমান ৰখি কেনে ইয়াতে হাজো চকত কিবা খাবলৈ ওলাইছোঁ। কি ধুনীয়া পৰিৱেশ চাওকচোন। চ' বহুত ভাল লাগি আছে ইয়াতে। হাউলি আহি কেনে আপোনালোকক কোৱা নাছিলোঁ ক'ত আহিম কি কথা, তো হাউলি আহিছোঁ। হাউলি চাবলৈ খুব ধুনীয়া লাগিছে চাওকচোন। খুব ধুনীয়া পৰিৱেশ, একেবাৰে বঢ়িয়া লাগি আছে। সকলোখিনি দেখাই যাওঁ, আপোনালোকে চাই থাকিব খালি স্কিপ নকৰাকৈ।
চাওক মানুহে খতম হৈছে এতিয়া 1টা বাজিল চ' মানুহে নাইকা হৈ আছে একেবাৰে লাহে ধীৰে আমি তথাপিও আছোঁ একদম লাষ্ট মুহূৰ্তলৈ এতিয়া ফাংচন চলি আছে বৰ্তমান যাই আছোঁ এতিয়া বৰ্তমান ঘৰলৈ এতিয়া বৰ্তমান বাজে আপোনাৰ 3টাই বাজে বৰ্তমান কি মজাকৈ যাই আছোঁ ৰাস্তাৰ পৰা খালী একদম ভূত বিচাৰি যাই আছোঁ হাউলিৰ পৰা গুৱাহাটী ভূত ভূত ক'ত আছে ভূত 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 আছে চাহতে ভূত বিচাৰি যাই আছোঁ আমি হাউলি পৰা গুৱাহাটী হাউলি টু গুৱাহাটী ভূত 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 ক'ত আছে ভূত চ' এতিয়া 4:30 বাজে চ' ফাইনেলি ঘৰ আহি পালোঁ হাউলি গৈছিলোঁ ন ত' ফাইনেলি ঘৰ আহি পালোঁ ত' আজিলৈ ভিডিঅ'টো এইখিনিতে খতম কৰিছোঁ চ' আজিলৈ নেক্সট আৰু এটা ভিডিঅ' লগ পাম বুলি আশাৰে চ' আজিলৈ বাই বাই